নমস্কাৰ। আজি মই এয়া লোকেল শাক পাচলি আনিছোঁ বজাৰৰ পৰা। অমিতা, কলফুল, আদা, আমলখি, এইটো মচুন্দৰী, এইটো কি কয় মিঠা আলু, জালুক, ঢেকীয়া, কচু। যি কি নহওক আজি মই কোমোৰা আৰু আলু চিকেনৰ লগত বনাম। ঠিক আছে, মই আলু আৰু কোমোৰা কাটি লওঁ আৰু তাৰ আগতে মাংসখিনি মই বইল কৰি লওঁ। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ঠিক আছে, ব'লক আমি আগবাঢ়োঁ। এয়া মই শুকান জলকীয়া, তেজপাত, এইফালে জাব্ৰাং, ডালচেনি, আদা, পিঁয়াজ, জলকীয়া, গোলমৰিচ, কেঁচা গোলমৰিচ লৈছোঁ। এইখিনিতে আপোনাৰ অকণমান জাব্ৰাং, ডালচেনি লৈছোঁ, তেজপাত আৰু শুকান জলকীয়া। আৰু মাংসটো মই এইফালে বইল কৰি লৈছোঁ। এনেকৈ অকণমান মাংসবোৰ বইল কৰি মই ইয়াতে উলিয়াম। এনেকৈ মাংসবিলাক এপিচ মই এই ডাঙৰকৈ থৈ দিছোঁ। এয়া ডাঙৰকৈ থৈ দিছোঁ এপিচ। আচলতে বজাৰৰ পৰা যিকোনো মাংস, কেঁচা মাংস আনিলেই আচলতে বইল কৰি ল'ব লাগে, কাৰণ তাতে বীজাণু বহুত থাকে। কাৰণ আমাৰ যিটো মাংস খোৱা যিটো নিয়ম, আচলতে মাংস কেঁচা কেঁচা আনি সোনকালে খাব নালাগে, লগে লগে খাব নালাগে। তাক অকণমান ফ্ৰিজত এঘণ্টা বা আধা ঘণ্টা থ'ব লাগে, বা মেৰিনেট কৰি থ'ব লাগে 10-15 মিনিট। সেইটো কাৰণে মই এইটো নকৰি মই আনি পিনি এইখিনি কি কৰিলোঁ, মাংসখিনি মই বইল কৰি ল'লোঁ। এইখিনি মই এনেকৈ অলপ ধুনীয়াকৈ আকৌ কেঁচা পানীৰে ধুব লাগিব। আৰু মই এইখিনি কোমোৰা এনেকৈ কাটি ল'লোঁ, এইটো চাইজৰ, এনেকৈ মাংসৰ নিচিনাকৈ কোমোৰা এইখিনি। তেতিয়াহ'লে ব'লক আৰম্ভ কৰোঁ। এই পিঁয়াজখিনি, আদা নহৰু থেতেলি লওঁ, কাটি লওঁ পিঁয়াজখিনি, জালুকখিনি মই খুন্দি লওঁ। ঠিক আছে, ব'লক তেতিয়াহ'লে আৰম্ভ কৰোঁ। এয়া তেল দিলোঁ কেৰাহীত। এতিয়া মই প্ৰথমেই শুকান জলকীয়া কেইটামান দি দিছোঁ। শুকান জলকীয়া, ডালচেনি, তেজপাত, নহৰু দিছোঁ, আদা দিছোঁ, পিঁয়াজ। আচলতে মাংসত বহুত মছলা লাগে ন, দিছোঁ আৰু ধৰকচোন। আৰু এতিয়া পিঁয়াজ দিলোঁ, আৰু ইয়াতে মই এতিয়া অলপ নিমখ দিছোঁ। নিমখ দিলোঁ, লগতে অকণমান লৰাই লওঁ। এতিয়া জলকীয়া, কেঁচা জলকীয়া দিছোঁ। এনেকৈ ধুনীয়াকৈ অকণমান ভাজি লওঁ মছলাখিনি। এতিয়া মই ইয়াতে হালধি দিম, আৰু লগতে এয়া 1 চামুচ ধনিয়া গুড়া আৰু জিৰা গুড়া দি দিছোঁ। বছ, মাংস যেতিয়া মছলা দিলোঁ, বছ এতিয়া মাংস ধুনীয়া লাগিব, মিলি যাব। এতিয়া মাংসখিনি মই এনেকৈ ভাজি ল'লোঁ। এয়া ডাঙৰ পিচখিনি মাজত দিছোঁ। এনেকৈ মই ভাজি লৈছোঁ ধুনীয়াকৈ। এনেকৈ অকণমান মই গেছৰ ফ্লেমটো কমাই পিনি ঢাকন মাৰি থৈ দিছোঁ, কাৰণ এই ডাঙৰ পিচটো সিজিলে মই উলিয়াব লাগিব মাংসখিনি। ঠিক আছে, এতিয়া খুলি চাওঁ। পূৰা
মচমচীয়া হৈছে মাংসখিনি আৰু অকণমান ইয়াতে ৰঙা জলকীয়া গুড়ি দিছোঁ আৰু এই জাব্ৰাং অকণমান দিছোঁ মাংসখিনি পুৰি সিজি যোৱাকৈ মই ফ্ৰাই কৰিছোঁ অকণমান নিমখ দিছোঁ আৰু এই মাংসখিনি মই উলিয়াই ল'লোঁ এক্সট্ৰাকৈ মই উলিয়াই ল'লোঁ এইখিনি আৰু প্ৰায় সিজিয়ে গ'ল মাংস তথাপি এইখিনি মই এতিয়া এইখিনি দি দিছোঁ কোমোৰা আৰু আলুখিনি দি দিছোঁ মাংসখিনি প্ৰায় সিজি গৈছিলে মই অকণমান তলত থৈ দিওঁ এইখিনি কোমোৰা আৰু আলুখিনি ধুনীয়াকৈ এইখিনি মই ওপৰত মাংসখিনি থৈ দিম এতিয়া তলত এতিয়া কোমোৰাখিনি সিজি থাকক ধুনীয়াকৈ আলু আৰু কোমোৰা সিজক ধুনীয়াকৈ আৰু এতিয়া মই অলপ নিমখ দিব লাগিব কোমোৰা দিছোঁ যেতিয়া নিমখ দিব লাগিব হালধি দিব লাগিব এনেকৈ মই দিলোঁ কোমোৰা আৰু আলু তলত দি দিছোঁ এইখিনি এনেকৈ পূৰা কোমোৰাৰ পৰা পানী ওলাব এতিয়া সেইটো কাৰণে মই ঢাকি থৈছোঁ পানী দিয়া নাই এনেকৈ ঢাকন মাৰি থৈ দিওঁ এতিয়া পানী অকণমান দিব লাগিব অকণমান জোল কৰিবৰ কাৰণে অকণমান লাগে এইখিনি হৈছে আৰু এতিয়া মই পুনৰ ঢাকন মাৰি থৈ দিম তাৰ পাছতে মই লাষ্টত জালুক লগাই দিম খুলি চাওঁ এতিয়া মই ইয়াতে জালুক যে আছিল কেঁচা জালুক থেতেলিটো থোৱা সেইখিনি মই লগাই দিছোঁ আৰু ইয়াতে মই নৰসিংহ এনেকৈ সৰু সৰুকৈ কাটিছিলোঁ লগাই দিছোঁ অকণমান নৰসিংহ পাত পূৰা কালাৰটো ধুনীয়া হৈ আহিছে কোমোৰাটো আচলতে মই পানী বেছি দিয়া নাই কাৰণ কোমোৰাত পানী আছিলেই পানী থাকে সেইটো কাৰণে পানী বেছি দিব নালাগে এইটো গ্ৰেভি টাইপৰ বনাই দিছোঁ মই এতিয়া ঢাকন মাৰি পুনৰ থৈ দিম আৰু গেছটো কমাই দিম অলপ পাছতে মই গেছ অফ কৰিম এয়া বৰ ধুনীয়া গ্ৰেভি এটা হৈছে মচমচীয়া হৈছে একদম ধুনীয়া গোন্ধ এটা আহিছে এতিয়া মই ওলাব লাগিব খাব লাগিব ভোক লাগিছে মোৰ এয়া কোমোৰাৰে বনালোঁ আজি চিকেন বৰ ধুনীয়াকৈ এয়া মাংস লৈছোঁ এয়া মই কলপাতত এনেকৈ সজাইছোঁ এনেকৈ আৰু নেমু এটা লৈছোঁ আৰু মই এক্সট্ৰাকৈ মই ফ্ৰাই কৰিছিলোঁ এইখিনি ইয়াতে থৈ দিছোঁ পূৰা খাব লাগিব আপোনালোকে চাব আৰু কেতিয়াবা মন গ'লে এইদৰে বনাব এতিয়া মই খাম আপোনালোকে চাই থাকক আৰু মন গ'লে আপোনালোকেও আনি এনেকৈ খাব
মাজে মাজে খাব, সদায় নহয়। মাংস খোৱাটো সদায় ভাল নহয় বুলি কৈছোঁ দেই। এইখিনি মই আৰু খাব লাগিব। আৰু ঠিক আছে, মোৰ বিশেষ অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহিছোঁ, নমস্কাৰ জনালোঁ পুনৰ, বাই বাই।